Friends, welcome to Anjali lifestyle. Friends, আজি মই ৰিভিউ দেখাব ওলাইছো golden glow peel of mask. This is for Everyuth natural advanced day. Friends, এটো natural glowing skinৰ কাৰণে হয় এটা স্কিনত glowing provide দেখুৱায় মোৰটো আছে ডাঙৰ পেক ইয়াৰ সৰু পেকটো পায় so 90 গ্ৰাম পেক আৰু ইয়াতকৈ সৰু এটা আছে 45 rupeesত আপোনালোকে কিনিলে সো এটো ইয়াৰ ফৰ্মুলা ইনফৰমেশন বেক সাইডত দিয়া আছে তলত সো সাইডলে হল ইয়াত আছে all skin type বুলি দিয়া আছে all skin লগাব পাৰিব ট্ৰাই কৰি চাব পাৰিব আৰু লৰাও লগাব পাৰিব আৰু ইয়াত দিয়া আছে 15 মিনিট মুখত লগাই ৰাখিব লাগিব যেতিয়ালৈকে ড্ৰাই নহয় আৰু ইয়াত দিয়া আছে ইয়াত অৰেঞ্জ পিল এক্সট্ৰা বনোৱা হয় আৰু ইয়াৰ 90 গ্ৰামৰ সো এটা গ্লোইং স্কিন হয় ইয়াৰ ফ্ৰেগনেন্স তো অৰেঞ্জ টাইপ আৰু কালাৰটো দেখিব পাৰিছে ন অৰেঞ্জ টাইপ বহুত ডাৰ্ক ফাৰ্ষ্টৰ পৰা মই ইয়াৰ পৰাই লগাই আৰম্ভ কৰিছো এটো এটা মাস্ক টাইপ যেন লাগিছে মোৰ অলপ চকুত লাগিছে মানে অলপমান জিনজিনা কলাৰ দৰে তেনেকুৱা লাগিছে মোৰ কিন্তু ধৰিছে অলপ চকুত কিন্তু একো নাই আৰু বহুত ঠাণ্ডা এটা গৰম দিন আহিছে এনেও ঘৰত ক'ৰবাত পাৰ্টি চাৰ্টি ক'ৰবাত তেনেকৈ গ'লে আপুনি ঘৰতে ফেচিয়েল কৰিব পাৰিব তারপর ডাঙৰ পেকটো কিনি লব সৰু পেকটোৰ অৱশ্যে ইমান নাথাকে মোৰ পেকটো ৰেঞ্জ হৈছে 110 আৰু ইয়াৰ আৰু এটা পেক আহে আপোনাৰ এইটো সাইজৰে হয় এটো হৈছে নিম পিল মাস্ক বুলি আহে গতিকে যাৰ মুখত দাগ আছে পিম্পলস আছে তেওঁলোকে এটো ট্ৰাই কৰিব পাৰিব ঘৰত সো মই এটো লগাই ললো গোটে ফেসটোত এতিয়া 15 মিনিট ট্ৰাই কৰিব লাগিব সো তেতিয়ালৈকে অলপ ড্ৰাই কৰি লওঁ বিছনেৰে বেছি অলপ ফুকাইছে আৰু অলপ বাকি আছে 15 মিনিট হ'বলে আজি মই লাহে কথা পাতি আছো কাৰণ মোৰ বেবি শুই আছে সো আপোনালোকক কেতিয়াবা চিনাকি কৰাই দিম বাৰু মোৰ বেবি এতিয়া শুই আছে আৰু ওইখিনি বস্তু টাইট হৈ গৈ আছে মানে বস্তুটো একদম টানি ধৰাৰ দৰে লাগি আছে মোৰ গোটেইখিনি শুকোৱাৰ পিছত যেতিয়া ড্ৰাই হৈ যাব তেতিয়া গোটে অলপ টানি ধৰিব বস্তুটো টাইট হৈ যায় সো আৰু অলপ বাকি আছে 15 মিনিট আমি এক ড্ৰাই কৰি লওঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই যদি খুব ভাল লাগিছে খুব বুলি নকওঁ জাস্ট প্ৰথম ফাৰ্স্ট টাইম কৰি আছো ন ভিডিঅ' তো মই নিজেও ভাল দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে মোক সাপোৰ্ট কৰিব আপোনালোকে মোক সহযোগ কৰিব কি বেয়া হৈছে কি ভাল হৈছে মোক জনাব কমেন্টত ক'ব আৰু সাবস্ক্ৰাইব কৰি দিব প্লিজ
যদি ভাল লাগিছে লাইকো কৰিব, সাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, যাতে সকলোৱে মোৰ ভিডিঅ'টো দেখি যাতে ভাল পায় বা বেয়া পায় সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰে, কিন্তু সাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগিছে মোৰ ভিডিঅ'বোৰ। শুকাইছে আৰু বেছিখিনিয়ে শুকাইছে, চ' এইখিনি অলপ শুকোৱা নাই, অলপ লাগি ধৰিছে, বেছি শুকুৱাই নাই। চাব এবাৰ ট্ৰাই কৰি চাই কি ৰিজাল্ট পায় মোক কমেণ্টত জনাব। আপোনালোকে মোক কমেণ্টত জনাব মোৰ ভিডিঅ'বোৰ চাই কেনে পালে, যদি কিবা ভুল হৈছে, যদি কিবা বেয়া হৈছে মই শুধৰাব পাৰিম, বেছি আৰু আগলৈকে ভাল কৰিব পাৰিম, তো জনাব মোক ভিডিঅ'টোত। এতিয়া মই লাহে লাহে এৰাই যাম। এৰাওঁতে বহুত সাৱধান কৰি এৰাব, কাৰণ এৰালোঁ। চাব পাৰে প্লাষ্টিক মাস্ক টাইপ, চ' এইখিনি অলপমান থাকি গৈছে, মই এইখিনি এৰাই দিছোঁ। চ' এইখিনি গোটেই মই গুচুৱাই ল'লোঁ। চ' মোৰ স্কিনটো চাব পাৰে কিমান নেচাৰেল এটা গ্ল'য়িং আহিছে। ইয়াত নুধুলেও আপোনাৰ ইচ্ছা, যদি ধুব বিচাৰে ধুলে হ'ল, কিন্তু মই ধোৱা নাই, এইটো এৰাই। দেখিছে কিমান ধুনীয়া গ্ল'য়িং এটা আহিছে। মোৰটো লগাই ভাল লাগিছে, আপুনি এবাৰ ঘৰত ট্ৰাই কৰি চাব, আৰু ট্ৰাই কৰি মোক জনাব আপোনাৰ কি ৰিজাল্ট পালে লগাই। কমেণ্টত জনাব মোক ভাল হৈছে নে বেয়া হৈছে, কেনেকুৱা লাগিল আপোনাৰ। চ' আজিলৈ আহিছোঁ, বাই বাই, আৰু ছাবস্ক্ৰাইব কৰি দিব। চ' বাই।